আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। ইয়ার আগতে এটা ষ্টৰীত বয়ান কৰি আহিছোঁ যে হযরত খুজাইমা রাদিয়াল্লাহু তাআলা আনহুক আল্লাহ নবীয়ে এটা স্থান দিলে। হযরত খুজাইমাই কিবা এটা গৱাহী দিয়ে তেতিয়াহ'লে সেই গৱাহীটো দুজনৰ বৰাবৰ হ'ব। এতিয়া আল্লাহ নবী দুজনৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইলমে গায়ব চাওক, আল্লাহ নবীয়ে কিমান দূৰলৈকে দেখা পাইছিল, কিমান দূৰলৈকে জানিছিল যে যেতিয়া কোৰআন নবীৰ ওপৰত নাজিল হৈছিল তেতিয়া কিতাবী সকলত লেখা হোৱা নাছিল। আয়াতবিলাক সাহাবাসকলে মুখস্থ কৰে বা মানে প্ৰায় আয়াতবিলাক ক'ৰবাত লেখা থাকে, কিন্তু টুকুৰা টুকুৰাকৈ ক'ৰবাত এটা দুটা আয়াত লিখিলে, ক'ৰবাত এটা সূৰা লিখিলে, ক'ৰবাত এনেকৈ বেলেগ বেলেগকৈ লেখা থাকে। আৰু সেইবোৰ চব আয়াতবোৰ বেলেগ বেলেগ সাহাবীৰ ওচৰত আছিলে আৰু কোৰআন হিচাপে, গোটেই কোৰআন হিচাপে সাহাবীসকলৰ কলব মানে মুখস্থ আছিলে তেওঁলোক। যেতিয়া হযরত আবু বকৰ সিদ্দিক রাদিয়াল্লাহু তাআলা আনহুৰ জামানা আহিলে, তেওঁ খিলাফত আহি গ'ল। হযরত উমৰ রাদিয়াল্লাহু তাআলা আনহুৱে বাৰে বাৰে আহি কয় যে আবু বকৰ এই কোৰআনখন কিতাবী সকলত আমি জমা কৰি দিব লাগে, নহ'লে এনেকুৱা হ'ব যে লাহে লাহে কিতাব ইয়াত কিবা কিবি বস্তু সোমাই যাব বা কোৰআনৰ আচল যিটো সূৰত সেই সূৰতটো নোহোৱা হৈ যাব। কিন্তু হযরত আবু বকৰ সিদ্দিক রাদিয়াল্লাহু তাআলা আনহুৱে কথাটোত মান্তি হোৱা নাছিলে, কাৰণ তেওঁ কয় যে যিটো কাম আল্লাহ নবীয়ে কৰা নাছিলে সেইটো কাম মই কেনেকৈ কৰোঁ। কিন্তু পিছত যেতিয়া এখন যুদ্ধ হ'ল, মুছলিমা কাজ্জাবৰ লগত যিখন যুদ্ধ আছিল, তাত বহুত হাফিজ যোনে কোৰআন মুখস্থ ৰাখিছিল, বহুত হাফিজ শ্বহীদ হৈ গ'ল। তেতিয়া হযরত আবু বকৰেও কথাটো চিন্তা কৰিবলগীয়া হৈ গ'ল, কাৰণ এনেকৈ যদি হাফিজসকল শ্বহীদ হৈ যায়, দুনিয়াৰ পৰা নোহোৱা হৈ যায়, তেতিয়াহ'লে কিজানি কোৰআনতো অলপ খেলি মেলি আহি যাব পাৰে। তেতিয়া হযরত আবু বকৰ সিদ্দিক রাদিয়াল্লাহু তাআলা আনহুৰ দিলতো আল্লাহ ৰাব্বুল ইজ্জতে দি দিলে যে কোৰআনখন জমা কৰিব লাগে। তেতিয়া কোৰআন জমা কৰাৰ সিদ্ধান্তটো ল'লে, কিন্তু লোৱাৰ আগত ইয়াৰ কাৰণে এটা ভাল এহতিয়াত, কোৰআনত যাতে একো খেলি মেলি নহয় তাৰ কাৰণে এটা খাস এহতিয়াত দিলে। তেওঁলোকে এলান কৰি দিলে যে যাৰ ওচৰত যি আয়াত লেখা আছে, এটা আয়াত হওক দুটা আয়াত হওক লেখা আছে, তেওঁ সেই আয়াতটো লেখা আয়াতটো লৈ আনিব লাগিব, কিন্তু লগতে দুজন সাক্ষীও আনিব লাগিব যে এই আয়াতটো যেতিয়া ওহী আল্লাহ নবীৰ ওপৰত আহিছিলে তেতিয়াই লেখা হৈছিলে। এই কথাটো তেওঁলোকে লগত লৈ আনিব লাগিব। এটাটো নিজে হৈ যাব সাক্ষীৰ লগত, আৰু এজন সাক্ষী তেওঁ লৈ আহিব লাগিব। এতিয়া বাকী যিমান আয়াতবিলাক যাৰ ওচৰত যেনেকৈ আছিলে চবেই আনিলে, লগত এজন সাক্ষী লৈ কোৰআনত সেই আয়াতটো লিখি দিয়া হৈছে, যিখন কোৰআন জমা কৰি থকা হৈছে। কিন্তু সূৰা তৌবাহৰ লাষ্ট যিটো আয়াত আছিলে, লাষ্ট যি দুটা আয়াত আছিলে, সেই দুটা আয়াতৰ কাৰো ওচৰত লেখাও নাছিলে আৰু কাৰো ওচৰত জমাও নাছিলে। সেই আয়াতটো মাত্ৰ হযরত খুজাইমা বিন সাবিত আনসাৰী, যাক আল্লাহ নবীয়ে সেই খাস মকামটো দিছিলে, তেওঁৰ ওচৰতহে আছে। কিন্তু তেওঁৰ ওচৰত সেই আয়াতটো লেখা আছে, কিন্তু তেওঁৰ কোনো সাক্ষীও নাই। এতিয়া তেওঁ সেই আয়াত দুটা লৈ আনিলে, আনি পিনি ক'লে যে এই দুটা আয়াত মোৰ ওচৰত আছে। এতিয়া যোনে জমা কৰি আছিলে তেওঁ ক'লে যে নাই, এইটোতো মই মানি ল'ব নোৱাৰোঁ, কাৰণ হযরত আবু বকৰ সিদ্দিক রাদিয়াল্লাহু তাআলা আনহুৱে এইটো হুকুম দিয়া আছে, যদি এটা লগত সাক্ষী লৈ আনিব নোৱাৰে তেতিয়াহ'লে এইটো আয়াত মানি লোৱা নহ'ব। এতিয়া হযরত খুজাইমা বিন সাবিত রাদিয়াল্লাহু তাআলা আনহুৱে তেওঁ ক'লে যে হযরত আবু বকৰক মাতা হওক। যে তেওঁ হযরত আবু বকৰ সিদ্দিকো আহি গ'ল তাত, আহি পিনি ক'লে যে এওঁ মোৰ আয়াতটো ল'ব বিচৰা নাই। তেতিয়া হযরত খুজাইমা মুখত হাঁহি আহি গ'ল, হাঁহি ক'লে, আবু বকৰ তুমি কি পাহৰি গৈছা, আল্লাহ নবী দুজাহানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মোক এইটো কৈ থৈ গৈছিলে যে য'ত মোৰ খুজাইমা থাকিব তেওঁ এজনৰ গৱাহী দুজনৰ বৰাবৰ হৈ যাব। গতিকে মই এজনে গৱাহী দিছোঁ যে এই আয়াতটো আল্লাহ নবীৰ মুখৰ পৰা শুনিয়ে মই ইয়াত লিখিছিলোঁ, এতিয়া মোৰ এজনৰ গৱাহী দুজনৰ বৰাবৰ হৈ যাব। সেই কথা শুনি আবু বকৰ সিদ্দিকৰো কথাটো মনত পৰি গ'ল, যোনে লিখি আছিলে তেওঁৰো কথাটো মনত পৰি গ'ল। চবৰে মনত হাঁহি গ'ল যে আল্লাহ নবী দুজানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইমান ডাঙৰ ইলমে গায়ব যে এদিন এনেকুৱাও এটা পৰিস্থিতি আহিব যে এটা আয়াত অকল খুজাইমাৰ ওচৰত থাকিব, বাকী কাৰো ওচৰত নাথাকিব। গতিকে এই আয়াতটো সেই হাদিছৰ ওপৰত ভিত্তি কৰি এই আয়াত তাত ভৰাই দিয়া হ'ল।